নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া মই বিহু বুলি অলপ তিলৰ লাড়ু বনাব ওলাইছোঁ, বগা তিলৰ। আপোনালোকৰ ওচৰত থাকিলে ক'লা তিল হ'লে ক'লা তিলৰো বনাব পাৰে বা ক'লা বগা দুটা মিক্স কৰিও বনাব পাৰে। এয়া মই ইয়াতে একাপ তিল লৈছোঁ, একাপ মানে সম্পূৰ্ণ একাপ নহয় বাৰু, গুড় লৈছোঁ আৰু 1 চামুচ ঘিউ আৰু অলপ পানী, মানে লাষ্টত মই গুড়খিনি দিবৰ কাৰণে পানী লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি কোনোবাই বনাম বুলি ভাবি আছে, যদি কোনোবাই তিলৰ লাড়ু বনাব নাজানে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই এবাৰ বনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে পেজটি ফ'ল' কৰি দিব প্লিজ। এতিয়া মই এটা কেৰাহী গৰম কৰি লৈছোঁ আৰু ইয়াতে মই তিলখিনি ঢালি দিছোঁ। মোৰ এপোৱাতকৈ অলপ কম হ'ব বাৰু তিল। আপোনালোকৰ যিমানখিনি থাকে সিমানখিনি ল'লেই হ'ল, এপোৱা দুপোৱা বুলি কথা নাই আৰু। ধুনীয়াকৈ মানে অলপ ৰঙা মানে কি আৰু অলপ কালাৰটো চেঞ্জ হোৱালৈ আপোনালোকে তিলখিনি ধুনীয়াকৈ ভাজি ল'ব। এয়া তিলখিনি কিন্তু মই ধুই ধুনীয়াকৈ ৰ'দত শুকাই লৈছোঁ দেই, আপোনালোকেও ধুই ল'ব। সেয়া দেখিছেনে, তিলৰ ৰংটো সলনি হৈ গৈছে আৰু এটা ধুনীয়া যেতিয়া গোন্ধ আহিব নহয়, তেতিয়া আপোনালোকে নুমাই থৈ দিব এখন কাঁহীত ঠাণ্ডা হোৱালৈকে। এতিয়া মই তিলখিনি মানে ঠাণ্ডা হ'বৰ কাৰণে ধুনীয়াকৈ নমাই থৈ দিম এখন কাঁহীত। 5 মিনিটমান সময় লাগিব বাৰু ঠাণ্ডা হ'বৰ কাৰণে। এয়া মই 5 মিনিটমান পিছত লাৰি চাইছোঁ, ধুনীয়া মানে ঠাণ্ডা হৈছে আৰু লাৰিব পৰা। আপোনালোকে কি কি বনালে পিঠা লাড়ু জনাবচোন বাৰু। মই আজি আৰম্ভ কৰিছোঁ আৰু যিহেতুকে তিলৰ লাড়ু বহুত দিনলৈ বেয়া নহয়, এমাহ দুমাহলৈকে, সেইকাৰণে প্ৰথমতে এইটোকে বনাই লৈছোঁ। এতিয়া কেৰাহীটো গৰম কৰি যিখিনি মই গুড় কাটি থৈছিলোঁ, আপোনালোকেও কাটি দিব, মানে ডাঙৰ ডাঙৰ টুকুৰা থাকিলে মানে পটকৈ হেৰি নহয় যে। গুড়খিনি মই ধুনীয়াকৈ অলপ পানীত পাগি ল'ম বাৰু। এতিয়া উতল অহালৈ মই ৰখি দিম। সেয়া দেখিছেনে, ধুনীয়া পাগ আহি গৈছে গুড়ৰ। আৰু মই অলপ পানীত মানে একটোপ দি পেলাই চাই ল'ম মানে গোটা হৈছেনে নাই। যদি পানীৰ লগত মিহলি হৈ গৈছে তেতিয়াহ'লে মানে আৰু অলপ সময় পাগিব লাগিব। সেয়া দেখিছেনে কাপটো একে জেগাতে ৰৈ গৈছে, মানে মোৰ গুড়টো হৈ গৈছে। এতিয়া ইয়াতে তিলখিনি দি দিম। আপোনালোকে গুড় আৰু তিল একে পৰিমাণে ল'ব বাৰু। গুড় অলপ কম হ'লেও কথা নাই, কিন্তু বহুত কমকৈ নিদিব। এয়া মই প্ৰথমতে অলপ দি চাই লৈছোঁ। সেয়া মই এতিয়া গোটাই তিলখিনিয়ে দি দিছোঁ। আপোনালোক যদি কোনোবাই নাজানে, মোৰ ভিডিঅ'টো চাই এবাৰ নিশ্চয় চেষ্টা কৰি চাব দেই, এইবাৰ মাঘ বিহুতে। এতিয়া মই ধুনীয়াকৈ গুড় আৰু তিলখিনি মিক্স কৰি লৈছোঁ। আপোনালোকে ইয়াতে বাদাম দিবও পাৰে, মুগফলি বাদামটো অলপ ভাজি লৈ বাকলিটো পেলাই। মই অলপ দিম বাৰু, এইখিনিয়ে দেখাব নহ'ল, কেমেৰাটো অফ হৈ আছিল। বাদাম নিদিলেও একো কথা নাই, নিদিলেও ভালে লাগে, কিন্তু মানে দিলেও ভাল লাগে, সেইকাৰণে মই অলপ দিছোঁ, যিহেতু মোৰ ওচৰত আছিলো বাৰু অলপ। এয়া দেখিছেনে, এতিয়া লাড়ু বান্ধিব পৰা হৈ গ'ল। মোৰ মানে কেৰাহীটো লৰি আছে অলপ অসমান জেগাখিনি, সেইকাৰণে। মই মানে হাতত লৈ চাইছিলোঁ, কিন্তু মানে শুকান হাতত লৈ চাইছিলোঁ যে, সেইকাৰণে মানে হেৰি নহ'ল। এতিয়া মই ঘিউ অলপ সানি লৈছোঁ। আপোনালোকে ৰিফাইন তেল থাকিলে ৰিফাইন তেল সানি ল'ব, আৰু ঘিউ থাকিলেতো বেছি ভাল, গোন্ধটো মানে ধুনীয়া আহে। মোৰ তাত ঘিউ আছিল কাৰণে মই অলপ ঘিউ লৈ লৈছোঁ। আৰু মই এনেকৈ অলপ মানে ধুনীয়াকৈ লাড়ুকেইটা বনাই ল'ম। প্ৰতিবাৰতে অলপ ঘিউ ল'ব হাতত, নহ'লে মানে হাতত লাগি যায়। এয়া দেখিছেনে, আপোনালোকৰ যেনেকুৱা লাগে, সৰু লাগিলে সৰু বনাব পাৰে, ডাঙৰ লাগিলে ডাঙৰ। মই সৰু বনাইছোঁ, যিহেতুকে লাড়ু পিঠা বহুত থাকিবতো, সেইকাৰণে মানুহে ইমান খাব মন নকৰিবও পাৰে।
সৰু যেতিয়া লাড়ুটো সৰু হ'ব একেবাৰতে খাই দিব। সেইকাৰণে মই মানে সৰু সৰুকৈ বনাইছোঁ। কিন্তু মোৰ কিছুমান সৰু হ'ল, কিছুমান ডাঙৰো হ'ল বাৰু। এতিয়া দেখিছেনে মই এটা দুটাকৈ গোটেইখিনি লাড়ু বনাই ল'ম। বহুত সময় নালাগে, 5 মিনিটমানতে হৈ যায়। দেখিছেনে লাষ্টত মোৰ এইকেইটা লাড়ু হ'ল। আৰু কেনেকুৱা হৈছে জনাবলৈ প্লিজ কমেণ্ট কৰি ক'ব নাপাহৰিব।